এই কাহিনী বন্ধুত্বৰ নামত উৎসৰ্গিত। ইয়াত কাল্পনিক হোৱাৰ চান্স নাই। যদি কাল্পনিক বা পৰিকল্পিত বুলি ভাবিছে, টিভিত আস্থা চেনেলটো লগাই আলম বেলুম কৰক বা বাদাম খাওক, কথা মনত ৰখাত সহায় হ'ব। বন্ধুত্ব এক মধুৰ নাম, যাৰ মাজত থাকে অনেক জঞ্জাল। তাৰ এক জ্বলন্ত উদাহৰণ পৰীক্ষাত চলা এই অভিযান। কি কৰোঁ বুজি পোৱা নাই, কি হ'ব ৰহ কিতাপ চাই লওঁ। টু দ্য প্ৰিন্সিপাল, অসমৰ ছোৱালী বৰ ভাল, ৱাটাৰ হেড ন' টেষ্ট, অসমৰ ছোৱালী বৰ তেজ। এইবোৰ কওঁতেইতো গোটেই বছৰটো গ'ল, কি হ'ব এতিয়া? আকৌ এবাৰ চাওঁ ৰহ। মূৰততো সোমা নাই একোডাল। লগৰবোৰ কি কৈছে, চলাই আহোঁ এটা অভিযান। নাই পঢ়া, এনেই আছো। হা গৈছো ৰ। মই আহিলোঁ আকৌ। তই পঢ়ি আছিলি নেকি? নাই একো তই বিশ্বাস কৰ, মই চিলেবাছটো কমপ্লিট কৰিলি তই? একো চিলেবাছ নাই। মোৰতো একো হোৱা নাই, জান কিয়? একেই অৱস্থা হয়, একেই অৱস্থা, একো পঢ়া নাই। অকল মোবাইল টিপি আছো এইকেইদিন। আমাৰ দুটাতো একো হোৱা নাই, সঁচা কৈছো তোক, শতাংশ। আৰে বিশ্বাস কৰ না ভাই, মই পঢ়া নাই বুলি ক'লো, তই নাই পঢ়া, মই নাই পঢ়া, মইতো নাই পঢ়া, জানো মোক। এটা কথা নাই, কি কৰি আছে বা সেইটো ব'ল তাৰপিছত পাওঁ। তাৰপিছত খবৰ এটা লৈ আহিব লাগে, অভিযান এটা চলাব লাগে আমাক। The poem why has the words been used in this poem now? एक लगा Preview. আমি এটা প্ৰগ্ৰাম বনাইছো লাষ্ট আৰু ফাইনেল একদম লাষ্ট এইটো। দুদিনৰ পাছত পৰীক্ষা আছে আৰু আৰু এনজয় নকৰো, পৰীক্ষা পিছত চবেই বেলেগ বেলেগ হৈ যাওঁ। কিমান ওই নাহর ফুলার বতর, ওই নাহর মোর মরমর, ওই নাহর আনিলি তই বহাগরে খবর। ওই নাহর ফুলার বতর, ওই নাহর মোর মরমর, ওই নাহর। মালৰ বটল বন্ধুৰ খবৰ দিনে ৰাতিয়ে লওঁ। পঢ়াৰ সময়ত লগ নেৰিলোঁ বন্ধু, গতিকে ৰিজাল্টতনো এৰি দিম হয়। তুমি যদি ৰিজাল্টৰ ভয়ত মৰিব খোজা এবাৰ ক'বা, ঘূৰাই আনিম চিধা নৰকৰ পৰা।
নমস্কাৰ বন্ধুসকল, যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যোনটো হ'ল কি বুলি কয় এইটো শ্বেয়াৰ কৰি দিব শ্বেয়াৰটো মেইন বস্তু, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আমাৰ যোনটো আছাম কিং চেনেলটো সেইটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ঘণ্টা বাটনৰ লগত কি কৰে আপোনালোকে জানে, ঘূৰিয়াই ঘোচা মাৰে কিন্তু ঘণ্টা বাটনটো ক্লিক কৰি যাব। জয় অসম।